নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। মই আজি প্ৰথম ছোৱালী বিয়া এখন দেখুৱাব লৈছোঁ। আমাৰ ইয়াতনো কেনেকুৱা নিয়ম কৰে, লগতে সখীৰ নিয়ম কেনেকুৱানো হয় আপোনালোকক দেখুৱাব লৈছোঁ। আপোনালোকে যদি চাই ভাল পায় সাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। আৰু ইয়াত দেখিছেনে গোপিনীসকল বহি লৈ কেনেদৰে নিয়ম নীতি পালন কৰিব লৈছে। প্ৰথম এজনী ছোৱালী বিয়া হ'লে কেনেকৈ ধৰণেৰে গোপিনীসকল বহে বা গোপিনীসকলে কি নিয়ম কৰে বা কেনেকুৱানো নিয়ম হয়, তাৰে এটা সৰু আভাস দেখুৱাব লৈছোঁ। এয়া হৈছে সখী আনিব যোৱা প্ৰথম দৃশ্য। সখীজনী ওচৰৰে বেলেগ ঘৰত থাকে, তাৰ পৰা এনেকৈ নিয়ম কৰি লৈ অহা হয়। এয়া বিয়া ঘৰ বৰ্তমান দেখি আছে। এয়া খোৱা বোৱা চলি আছে, বনোৱা কৰা। এয়া ভাজি বনাই আছে আৰু মাছ ভাজি আছে। এয়া ভকত বহি আছে। এয়া ল'ৰা ছোৱালী সোপা খেলি আছে। এজনী কইনা আৰু কইনা আইতাক, মামা আইতাক, এজনী কইনা মাক, এয়া কইনা পৰিয়াল বহি আছে। কইনা পেহীয়েক, এয়া কইনা সখীয়েক মাক বহি আছে। কইনা খুৰীয়েক, এয়া আলহী দেখি আছে। বৰ্তমান আপোনালোকে এয়া মেল পাতি আছে। এয়া আমাৰ মমী বা, এয়া কইনা আইতাই। এয়া পিছফাললৈকে আহিছোঁ। এয়া আমাৰ আইসকল বৰ্তমান দেখি আছে আপোনালোকে। এয়া কইনা খুৰীয়েক, এয়া আমাৰ মা, মোৰ মা। অলপমান নাচি দিয়া মা, নাচি দিয়া। এয়া পোৱালি লৈ চব আছে। এয়া আমাৰ বৈ লাজ কৰিছে। এয়া আমাৰ মাহী,
क्या करे